বন্ধু বান্ধৱীসকলক নমস্কাৰ জনাইছোঁ। আনফিল্টাৰ্ড বাই পিকেলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিন আগত এটি ভিডিঅ' বনাইছিলোঁ, তাৰে 3-4 মাহ হ'ল আজি ভিডিঅ' বনোৱা নাই। আজি আপোনালোকক চিনাকি নহয়, আজি মই আহিছোঁ বৰভাগৰ বৰবুৰী অঞ্চললৈ। আজি আপোনালোকৰ সন্মুখত আছে মোৰ শ্ৰদ্ধাৰ এগৰাকী ব্যক্তি, নলবাৰীৰ সৰহসংখ্যক মানুহে চিনি পায়, শ্ৰদ্ধাৰ জ্ঞানেন চক্ৰৱৰ্তী ছাৰ। ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় হৈ আছে আজি কিছুদিনৰ পৰা, কিছু মাহৰ পৰা। ছাৰক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ছাৰ নমস্কাৰ। আৰু ইমান ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছোঁ। 1 ঘণ্টামান সময় ল'ম ছাৰ, বিশেষ অসুবিধা নাই। বাকী ছাৰ কি বুলি কয়, মই দেখিছোঁ আজি আপোনাৰ লগততো মোৰ ছাৰ চিনাকি প্ৰায় 4-5 বছৰৰ পৰাই। যোৱা কিছু বছৰ ধৰি ৰাজনৈতিকভাৱে আপুনি যথেষ্ট সক্ৰিয় হৈ থকা দেখা পাইছোঁ। আমি আপোনাৰ একদম শৈশৱ মানে শিক্ষা জীৱনৰ পৰা আৰম্ভ কৰি আমি কথা পাতিম বৰ্তমানলৈকে। কিন্তু মই সুধিব বিচাৰিছোঁ প্ৰথমতে, এই ৰাজনৈতিক সক্ৰিয়তাটো এতিয়াৰ নে আগৰ পৰাই আছে? মানে এতিয়া জাষ্ট ৰাজনৈতিক সক্ৰিয়তাটো মোৰ 2020 চনৰ 2 অক্টোবৰৰ পৰা মই ৰাজনৈতিকভাৱে সক্ৰিয় হৈছিলোঁ। 2020 চনৰ 2 অক্টোবৰত ৰাইজৰ দলৰ ঘোষণা হৈছিল যে ৰাইজৰ দল গঠনৰ ঘোষণা হৈছিল 2020 চনৰ 2 অক্টোবৰ। 2020 চনৰ 2 অক্টোবৰত। সেইদিনা গান্ধী জয়ন্তী, মহাত্মা গান্ধীৰ জন্মদিন। হয় হয় হয়। আৰু ৰাইজৰ দলৰ লগত মই জন্মলগ্নৰ পৰা জড়িত নলবাৰীত। সেইদিনা যিহেতু মই এটা চৰকাৰী চাকৰি কৰিছিলোঁ, সেইদিনা স্কুল বন্ধ আছিল। হয় হয়। মই স্কুলত চাকৰি কৰিছিলোঁ। সেইদিনা আমি গুৱাহাটীত ঘোষণা হোৱাৰ 17 ছেকেণ্ড পিছত নলবাৰী ৰাজপথত আমি ৰাইজৰ দলৰ হৈ আমি শোভাযাত্ৰা উলিয়াইছিলোঁ। গতিকে সেইদিনাৰ পৰা মই ৰাজনীতিৰ লগত মই জড়িত হৈছিলোঁ। কিন্তু তাৰ আগত অৰাজনৈতিক সংগঠনৰ লগত জড়িত হৈ আছিলে, নেতৃত্ব লৈছিলোঁ। ৰাজনীতিৰ কথাটো মই অলপ আগতেই উলিয়ালোঁ, মই অলপ পিছলৈ উলিয়াম বুলি ভাবিছিলোঁ। নিশ্চয় ছাৰৰ লগত মই ৰাজনীতিৰ কথা পাতিবই আহিছোঁ। আৰু মই ছাৰ বুলি ছাৰক এইকাৰণেই মাতিছোঁ, যদিও মোৰ শিক্ষাগুৰু নাই, ছাৰ এগৰাকী শিক্ষাগুৰু হয়। গতিকে মই যেতিয়াৰ পৰা চিনি পাইছোঁ, ছাৰ টিচাৰ বুলি গম পাইছিলোঁ, ছাৰক মই ছাৰ বুলি সম্বোধন জনাওঁ। ছাৰ, আপোনাৰ মানে অলপ পঢ়া শুনাৰ জীৱনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। মোৰ জন্ম ক'ত, কোন জেগাত জন্ম? এইটো মোৰ জন্ম হ'ল এতিয়াৰ ওদালগুৰি জিলা, তাহানিৰ দৰং জিলাৰ মোৰ ভেৰগাঁৱত মোৰ জন্ম। ভেৰগাঁৱত, এতিয়া ওদালগুৰি জিলা হ'লগৈ। ভেৰগাঁৱত মোৰ জন্ম, আৰু তাতেই মই ভেৰগাঁও প্ৰাথমিক বিদ্যালয়ত 2য় শ্ৰেণীলৈ পঢ়িছিলোঁ। তাৰপিছত ঘৰুৱা বা পাৰিবাৰিক কথাবিলাকৰ পৰিপ্ৰেক্ষিতত মা দেউতাই মোৰ নিজৰ গাঁওখনলৈ ঘূৰি আহিবলগীয়া হ'ল। মানে এইখনে আপোনালোকৰ য'ত আমি আছোঁ এতিয়া বৰ্তমান, মোৰ অৰিজিনেল গাঁও এইখনেই মোৰ নিজৰ গাঁও। আচ্ছা আচ্ছা আচ্ছা। এইখন গাঁৱত আমাৰ দেউতাহঁতৰ জন্ম, মোৰ দাদাৰ জন্ম ইত্যাদি। যিয়েই নহওক, এইখন গাঁৱলৈ ঘূৰি আহিলোঁ আৰু ইয়াৰ পৰা প্ৰাথমিক শিক্ষা ল'লোঁ, হাইস্কুলীয়া শিক্ষা ল'লোঁ। আৰু মই যিখন হাইস্কুলত পঢ়িছিলোঁ, সেইখন হাইস্কুলত আমাৰ বেটছটো 5ম বেটছ আছিল, 5th বেটছ। আৰু সেইখন হাইস্কুলত মই 3য়গৰাকী প্ৰথম ডিভিজনত উত্তীৰ্ণ হোৱা ছাত্ৰ আছিলোঁ। কোন চনত ছাৰ? এইটো হ'ল 1978-79 চন। 78-79। তাৰপিছত ছাৰ তাৰপিছত মই তেতিয়া HS নাছিল, প্ৰি ইউনিভাৰ্চিটি আছিল, PU বুলি কৈছিল। মই
গুৱাহাটীৰ বি বৰুৱা কলেজত PU পঢ়িছিলোঁ ছায়েন্সত। তাৰ পৰা মই দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছোঁ আৰু তাৰপিছত মই বজালী কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন লৈছোঁ, BSc ডিগ্ৰী লৈছোঁ জিঅ'গ্ৰাফিত মেজৰ সহ। জিঅ'গ্ৰাফিত মেজৰ হয়। জিঅ'গ্ৰাফিত মেজৰ মোৰ গুৱাহাটী ইউনিভাৰ্চিটিত মোৰ পজিশ্যন আছিল 2nd ক্লাছ 4th পজিশ্যন। কিন্তু ঘৰুৱা আৰ্থিক অৱস্থা অত্যন্ত দুৰ্বল মানে শোচনীয় আছিল আৰু সেইকাৰণে মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰা নহ'ল। চাকৰি কেতিয়া পালে ছাৰ? চাকৰি পালোঁ মই 1998 চনৰ 2 নৱেম্বৰত আৰু মই চাকৰি শেষ কৰিলোঁ 2023 চনৰ 31 মাৰ্চত। তাৰপিছত ছাৰ স্কুলত আপুনি এজ এ টিচাৰ হেৰি হ'ল, ছাৰ ছাবজেক্ট কি আছিল? মই আচলতে আছিলোঁতো জিঅ'গ্ৰাফিৰ জিঅ'গ্ৰাফিৰ মানুহ, টিচাৰ হয়। কিন্তু আৰু যিখন মই স্কুলত পঢ়ালোঁ হয়। সেইখন স্কুলত আৰু মই জিঅ'গ্ৰাফিলৈ যাবলগীয়া নহ'ল। মোৰ স্কুলত পঢ়া ছাবজেক্টটো আছিল ইংলিছ। পঢ়োৱা ছাবজেক্টটো আছিল পঢ়োৱা ছাবজেক্টটো ইংলিছ আছিল, কাৰণ তাত জিঅ'গ্ৰাফি বুলি পেলাই ছাবজেক্ট নাছিল বা নাই। ছাৰ এতিয়া কথাটো হ'ল কি, পঢ়া শুনাৰ বিষয়ে অকণমান জানিলোঁ। তাৰপিছত এই যিটো মানে এই বয়সত যে আপোনাৰ ৰাজনীতিৰ প্ৰতি ইমান এটা জাগিল, মই জানিব বিচাৰিছোঁ। ৰিটায়াৰ্ড হ'ল ছাৰ, বহুত বেছি বয়স হ'বলৈ কোৱা নাই, কিন্তু ৰিটায়াৰ্ড হ'ল। এতিয়া ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় বা ঘূৰি ফুৰে, একদম ৰং দৰং, ঘৰতে নাথাকে মানুহগৰাকী। ডেকা কালত এই যেতিয়া 85, 90 এইবিলাক যিবিলাক আন্দোলনৰ সময় আছিল, সেইখিনি সময়ত আপোনাৰ অসম আন্দোলনৰ সময়ত আমি জাষ্ট কলেজীয়া ছাত্ৰ। অসম আন্দোলনৰ সময়ত আমি জাষ্ট কলেজীয়া ছাত্ৰ আৰু অসম আন্দোলনৰ সময়ত আমি দেহেকে লাগিছিল। তাৰপিছত অসম আন্দোলনৰ পিছত আকৌ সামাজিকভাৱে পঢ়া শুনা শেষ কৰি সামাজিকভাৱে ৰাজহুৱাভাৱে সামাজিক কাম কৰিছিলোঁ আৰু 1992 চনত মই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগত যুক্ত হৈছিলোঁ জন্মলগ্নৰে পৰা। জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসে আৰম্ভ কৰা, উত্তৰ পঞ্চলত আৰম্ভ কৰা মানৱ অধিকাৰ আন্দোলনৰ লগত আমি যুক্ত হৈছিলোঁ। শ্ৰদ্ধাৰ সাংবাদিক, এতিয়াৰ সাংসদ অজিত কুমাৰ ভূঞাদাৰ লগতো আমি এই ধৰণৰ লগত কথাবিলাকত যুক্ত হৈছিলোঁ আৰু মানৱ অধিকাৰ আন্দোলনৰ লগত যুক্ত হৈ 7খনমান লকআপ বগাইছোঁ আৰু এনেকৈ 7খন লকআপ বগাইছোঁ। 2 ৰাতি আৰ্মি কেম্পত থাকিবলগীয়া হৈছে আৰু 7 দিন জেলত থাকিবলগীয়া হৈছে। কি কাৰণত ছাৰ? মানে মই মানৱ অধিকাৰ সংগ্ৰাম সমিতি নেকি কয়? মানৱ অধিকাৰ সংগ্ৰাম সমিতি, মাছ বুলি কৈছে। বুলি কয়। আজি 8, 10, 12 বছৰ মান আগতে মই এতিয়া নলবাৰীত আছিলোঁ, তেতিয়া মই দেখা পাইছিলোঁ কিবা কিবি প্ৰতিবাদ মিছিল কিবা কিবি হৈছিল। এতিয়া এই আচলতে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কামটো কি? মই মানৱ অধিকাৰ সংগ্ৰাম সমিতি জন্ম হৈছিল মূলতঃ অসমত যি এক আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ স্বাৰ্থত অসমত যি এক আন্দোলন আৰম্ভ হৈছিল, এক সংগ্ৰাম আৰম্ভ হৈছিল, সেই সংগ্ৰামখনত ৰাষ্ট্ৰৰ যিবিলাক মানৱ অধিকাৰ ভংগ কৰিছিল, এই মানৱ অধিকাৰ ভংগৰ ঘটনাবিলাকক লৈ এক জনমত গঠন কৰাৰ কাৰণে দেশে বিদেশে জনমত গঠন কৰাৰ কাৰণে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ জন্ম হৈছিল। কিন্তু কথাটো হ'ল কি, সেই আন্দোলনৰ যিগৰাকী মূল ব্যক্তি তেওঁকে হত্যা কৰা হ'ল, পৰাগ কুমাৰ দাসক। আৰু তাৰপিছত প্ৰায় 9-10 গৰাকী মানৱ অধিকাৰ কৰ্মীক হত্যা কৰা হ'ল। আমাৰ কামটো আছিল তেনেকুৱা ধৰণৰ কাম, তথ্যবিলাক গোটাব লাগে, এই মানৱ অধিকাৰ উলংঘন হোৱা ঠাইবিলাকত গৈ আমি জনমত গঠন কৰিব লাগে আৰু তাৰ পৰা তথ্যবিলাক সংগ্ৰহ কৰি আমি দেশ বিদেশৰ মানৱ অধিকাৰ সংগঠনবিলাকলৈ আমি পঠাব লাগে, যাৰ ফলত
হয়তো এটা জনমত গঠন হয় ৰাষ্ট্ৰ বা মানৱ অধিকাৰ উলংঘনকাৰী বেচৰকাৰী সংস্থাবিলাকো এই ধৰণৰ কামৰ পৰা বিৰত থকাৰ কাৰণে এটা জনমত গঠন কৰা হয়। কিন্তু এই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগত মই 2007-08 চনলৈকে মই জড়িত আছিলোঁ একদম সক্ৰিয়ভাৱে। আৰু মই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সচিব প্ৰধানৰ দায়িত্বও মই পালন কৰিছিলোঁ ভাৰপ্ৰাপ্ত হিচাপে। বিভিন্ন সময়ত নেতৃত্ব লৈছিলোঁ। যিয়েই নহওক তাৰপিছত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হৈছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত মই এতিয়াও মই নলবাৰী জিলাত অনানুষ্ঠানিক মুখ্য উপদেষ্টা হিচাপে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ আছোঁ। ইয়াৰ মাজতে মোৰ সামাজিক আৰু ৰাজহুৱা কাম বিভিন্ন পৰ্যায়ৰ কাম চলি থাকে। এতিয়া ছাৰ ৰাজনৈতিকভাৱে মই গম পালোঁ, পঢ়া শুনাৰ কথা অলপ গম পালোঁ, বাকী মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগত আছিল, চাকৰিৰ কথা সুধিলোঁ। এতিয়া ছাৰ মানে ৰাজনৈতিকভাৱে এতিয়া কোনটো দলৰ লগত আপুনি জড়িত হৈ আছে? নাই, ৰাজনৈতিকভাৱে মইতো 2020 চনৰ 2 অক্টোবৰৰ পৰা ৰাইজৰ দলৰ লগত জড়িত হ'লোঁ। হয় ছাৰ, ৰাইজৰ দলৰ লগত জড়িত হ'লোঁ। কিন্তু এই মাৰ্চ মাহত মই ৰাইজৰ দলৰ লগত মই সম্পৰ্ক ছেট কৰিলোঁ। সম্পৰ্ক ছেট কৰিলে ছাৰ? সম্পৰ্ক ছেট কৰিলোঁ তাৰমানে 25 মাৰ্চত। 25 মাৰ্চত তাৰমানে মই ৰাজহুৱাকৈ আমাৰ দলৰ সভাপতিক কিবা এটা প্ৰশ্ন কৰিছিলোঁ, কিবা এটা পৰামৰ্শ দিছিলোঁ। সেইটো তেওঁলোকে ক্ষুণ্ণ হ'ল। দলীয় অনুশাসন ভংগ কৰা বুলি মোক 24 ঘণ্টাৰ সময় দি চৌকছ কৰা হ'ল। আপুনিতো ছাৰ নলবাৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি আছিল। মই নলবাৰী জিলাৰ আহ্বায়ক কমিটিখনৰ মুখ্য আহ্বায়ক, তাৰপিছত সভাপতি, তাৰপিছত চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছত মই ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ পৰ্যন্ত হৈছিলোঁ। মোক দলীয় মুখৰ হেৰিৰ পৰা মোক অপসাৰণ কৰা হ'ল। আৰু মই অপসাৰণ যেতিয়া কৰা হ'ল আৰু মোৰ ওপৰত চৰ্ত দিয়া হ'ল এটা। এই চৰ্তটো মই আজি বাৰু ৰাজহুৱাকৈ নকওঁ। দলৰ ফালৰ পৰা বুলি নহয়, 4-5গৰাকীমান সদস্যই মোৰ ওপৰত দলীয়ভাৱে এটা প্ৰেছাৰ দি হেঁচা দি মোক এটা চৰ্ত দিলে। চৰ্তটো মানি নল'লোঁ মই, কাৰণ চৰ্তটো অগণতান্ত্ৰিক বুলি পেলাই মই ভাবিছোঁ। গতিকে চৰ্তটো মই মানি নল'লোঁ আৰু তাৰ পিছত মোক দলীয় পদৰ পৰা অপসাৰণ কৰা হ'ল। বহিষ্কাৰ কৰা নাছিল, দলীয় পদৰ পৰা অপসাৰণ কৰাৰ পিছত মই দলৰ পৰা মই ওলাই আহিছোঁ। ছাৰ মই ৰাজনীতিক ইমান জ্ঞান নাই, তথাপি মই জানিব চেষ্টা কৰোঁ। 2005-06 চনমানৰ পৰা মই অখিল গগৈ ডাঙৰীয়াক মই ফ'ল' কৰি আহিছোঁ বিভিন্ন নিউজ চেনেলৰ জৰিয়তে। তাৰপিছত লাহে ময়ো মানে এতিয়া আৰু মিডিয়াৰ দিন এইটো সদায় দেখা পাই থাকোঁ তেখেতৰ কথা বতৰা আচৰণ বা বিভিন্ন তেখেত বিদ্ৰোহী মানুহ, মই ভাল পাওঁ সেই সত্তাটো। ঘটনাটো হ'ল কি, ৰাইজৰ দল যিটো তেখেতে খুলিলে বা মানুহেও লাহে আঁকোৱালি ল'ব ধৰিছে বা বিভিন্ন জেগাত মই যিটো গম পালোঁ বা মই অলপ চলপ গমো পাওঁ, যদিও মই নাছিলোঁ এনেকৈ দলত, কি বুলি কয়, আপোনাৰ নেতৃত্বতে নলবাৰী জিলাত ৰাইজৰ দলে ঠন ধৰি উঠিব আৰম্ভ কৰিছিল। এগৰাকী সভাপতিক ইমান দেহে কেহে খাটা, নিজৰ পকেটৰ ধন খৰচ কৰি ৰাইজৰ দলে তোৰ পইচা দিব পৰা নাই কৰ্মীক বা ত'ত যা মিটিং কৰ বুলি পেলাই। মই যিখিনি গম পাওঁ, আপুনি ইমান যত্ন কৰি দলটোক আগবঢ়াই নিব চেষ্টা কৰা মানুহ এগৰাকীক এই যে আউট কৰি দিলে, অপসাৰণ কৰি দিলে দায়িত্বৰ পৰা, এটা সামান্য কুৱেশ্যন কৰাৰ কাৰণে, এইটো কি মানে মই বস্তুটো বুজি পোৱা নাই। তেখেতৰ কি এটা এইটো মানে ডমিনেটিং নেচাৰৰ এটা হেৰি নেকি, অংশ নেকি? মোৰ এনেকুৱা ভাব হৈছে। নাই, মই অসমৰ সাম্প্ৰতিক যিকেইগৰাকী ৰাজনৈতিক নেতা আছে, সংগ্ৰামী ৰাজনৈতিক নেতা আছে, তাৰ ভিতৰত অখিল গগৈক মই এতিয়াও সংগ্ৰামী ৰাজনৈতিক নেতা বুলিয়েই গণ্য কৰোঁ। আৰু এই উপলব্ধিটো মোৰ চিৰদিন থাকি যাওঁ বুলি পেলাই মই আশা কৰিছোঁ, থাকি যাওক। তেখেত এজন সংগ্ৰামী ৰাজনৈতিক নেতাই হৈ থাকক, নেতৃত্বত লৈ থাকক, তাকে মই আশা কৰিছোঁ। কিন্তু কথাটো হ'ল কি, ৰাইজৰ দলত চাগে বহুত ভিৰ হৈছে, গতিকে মোক ভিৰৰ পৰা আঁতৰাই দিছে। বহুত ভিৰ হৈছে, ভিৰ কমাব নোৱাৰি মোক আঁতৰাই দিছে।
আঁতৰাই দিছে। ঠিক আছে ছাৰ, বাৰু ভাল। মই তাতকৈ আৰু কি ক'ম, মই নিজেই গঢ়া দল এটাৰ বিৰুদ্ধে কি ক'ম কওকচোন। কিমান যন্ত্ৰণা আৰু কিমান দুখত এটা দল এৰি আহিব লাগে, নিজে জন্ম দিয়া দল এটা এৰি আহিব লাগে। এই কথাখিনি ৰাইজৰ দলৰ নেতৃত্বই, বিশেষকৈ 4-5 গৰাকী, মই নামবিলাক ক'ব খোজা নাই, নামবিলাক কৈ পেলাই তেওঁলোকক সেৱা কৰিব খোজা নাই। এই 2020 চনৰ 2 অক্টোবৰৰ পৰা মোৰ দৰমহাৰ পইচা যোৱা মাৰ্চলৈকে মোৰ পেঞ্চনৰ পইচাৰ পৰা মই প্ৰায় 5.5 লাখ টকা খৰচ কৰিছোঁ দলৰ নামত। 4খনকৈ অভিৱৰ্তন, 2খনকৈ গণসমাৱেশ, 90% পইচা, এই গোটেইবিলাকৰ 90% পইচা, 95% টকা এই মিটিংবিলাকৰ খৰচ মোৰ দৰমহা আৰু মোৰ পেঞ্চনৰ পৰা যোৱা। এইবিলাক খবৰ তেওঁলোকে পায়নে নাই? বাকী নেতৃত্ব তেওঁলোকে 1 লিটাৰ পেট্ৰল ভৰাব লাগিলে, গাড়ীখন পেট্ৰল ভৰাব লাগিলে দলৰ নেতৃত্বক, দলৰ সভাপতিক পইচা খুজিব লাগিব। অখিলদা দিয়কচোন, মোৰ গাড়ীখন তেল নাই। সেই নেতৃত্বই মোক দলৰ পৰা অপসাৰণ কৰাৰ অধিকাৰ পাইছে। গতিকে তেওঁলোকৰ, মই ভাবিছোঁ তেওঁলোকৰ যথেষ্ট ভিৰ হৈছে, এতিয়া ভিৰৰ পৰা আঁতৰাই দিছে। ভাল হওক তেখেতসকলে। আপুনি বাৰু আঁতৰি আহিল, ৰাইজৰ দলৰ কিবা ভৱিষ্যত আছে ছাৰ? ৰাইজৰ দলৰ ভৱিষ্যত মানে ৰাইজৰ দলে অসমৰ মানুহৰ আশা আকাংক্ষাক কিবা দিব পাৰিব, বা যিটো এটা মানুহে, আমাৰ দৰে মানুহে অন্তত আমি আশা কৰোঁ। আমি নাই বিজেপিত আছোঁ, না কংগ্ৰেছত আছোঁ, আমি য'ত শক্তি আছে তাত আমি নাই, বা বহুত যিবিলাক যুৱচাম আছে এতিয়াও AJP ৰাইজৰ দলৰ, কিন্তু ৰাইজৰ দলৰ অখিল গগৈৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আছিল, বা তেখেতৰ বিদ্ৰোহীতাটোক আমি বিশেষকৈ সন্মান কৰোঁ। সেইকাৰণেই তেওঁৰ সেই দলটোৰ প্ৰতি আস্থা আছিল। ৰাইজৰ দলৰ কিয় ভৱিষ্যত আপোনাৰ দৃষ্টিত ছাৰ অসমত? ভৱিষ্যত থকাটো ভাল, ৰাইজৰ দলৰ ভৱিষ্যত থকাটো ভাল, আৰু ভৱিষ্যতটো ধৰি ৰাখিব পাৰিলেই ভাল। মই তাতকৈ বেছি মই ক'ব বিচৰা নাই। কিন্তু ওৱান মেন আৰ্মি যদি হ'বলৈ যায়, এজন নেতা সদৃশ, এজন নেতাক লৈ পেলাই যদি, এগৰাকী নেতাক লৈ পেলাই যদি এটা দল চলিবলগীয়া হয়, তেতিয়াহ'লে দলটো কেই পৰ্যায়ত থাকিব মই নাজানো, কিন্তু আশা কৰিছোঁ ৰাইজৰ দলৰ ভৱিষ্যতটো থাকক। ৰাইজৰ দলে অসমৰ ৰাইজৰ, সংখ্যাগৰিষ্ঠ নিপীড়িত ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰক, মই আশা কৰোঁ। এতিয়া এটা নতুন কিবা চিন্তা, ৰাজনৈতিকভাৱেতো আপুনিতো থাকিবই, মইতো মোৰ এটা অনুমান, কাৰণ মানুহ ৰাজনীতি কৰা মানুহে এনেই বহি থাকিব নোৱাৰে। নেক্সট কিবা এটা ভাবিছে পৰৱৰ্তী পদক্ষেপ? যদি পাৰি জনাব। ৰাজনৈতিকভাৱে থাকিম কিজানি ভাবিছোঁ, কিন্তু এতিয়াই কোনো দলৰ লগত মই হেৰি কৰা নাই। কিন্তু স্বৈৰতান্ত্ৰিক দলৰ লগত নাথাকোঁ, যিসকলে গণতন্ত্ৰৰ ভাষা বুজি নাপায়, স্বৈৰতন্ত্ৰ চলাব বিচাৰে যিসকল ৰাজনৈতিক দলে, সেই দলৰ লগত নাথাকোঁ। আৰু বিশেষকৈ এই মুহূৰ্তত ভাৰতত স্বৈৰতান্ত্ৰিক দল কোনকেইটা বা কোনটো, ভাৰতৰ গণতান্ত্ৰিক ৰাইজে নিশ্চয়কৈ জানে। ছাৰ, স্বৈৰতান্ত্ৰিক শব্দটো ক'লে, যিটো দলৰ চৰকাৰ থাকে, যিটো দল কেন্দ্ৰত লাইক বা ৰাজ্যত, কেইখনমান ৰাজ্যত চৰকাৰ থাকে, সিহঁতৰ আচৰণবিলাকতো মই গম পাইছোঁ, স্বৈৰতন্ত্ৰৰ ফালে একবাৰে নেতা হৈ ৰাজনীতি কৰোঁতে এনেকুৱা এটা ভাৱ হয়, মানে ওপৰৱালাৰ কথা মতেই তলৰ নেতাবিলাকে চলামেলা কৰিব লগা হয়, তেওঁলোকৰ ইনষ্ট্ৰাকশ্যনতে কাম কৰিব লগা হয়। স্বতন্ত্ৰ নহয় জানো এইটো ছাৰ? এক ৰাষ্ট্ৰ, এক কালচাৰ, এক সংস্কৃতি, ওৱান নেশ্যন, ওৱান কালচাৰ, এইবিলাক কথা যিসকলে কয় তেওঁলোকে স্বৈৰতান্ত্ৰিক দল। আমাৰ দেশৰ সংবিধানখনত এটা ধাৰণা এটা আছে, কোৱাচি ফেডাৰেলিষ্ট। আমি ফেডাৰেলিজিমৰ সমৰ্থক, আঞ্চলিকতাবাদৰ সমৰ্থক, জাতীয়তাবাদৰ সমৰ্থক, মানে আমি ফেডাৰেলিজিমৰ সমৰ্থক। আৰু ফেডাৰেলিজিম মানে যুক্তৰাষ্ট্ৰবাদ, মানে যুক্তৰাষ্ট্ৰবাদতেই আঞ্চলিকতাবাদ, জাতীয়তাবাদ সোমাই থাকে। যুক্তৰাষ্ট্ৰবাদ যিসকলে সমৰ্থন কৰে, তেওঁলোক কেতিয়াও
স্বৈৰতান্ত্ৰিক হ'ব নোৱাৰে, ফেচিষ্ট হ'ব নোৱাৰে। তেওঁলোকে ওৱান নেশ্যনৰ, আমি কিতাপতে পঢ়িছোঁ, বিভিন্নতাৰ মাজত বৈচিত্ৰতাৰ মাজত ঐক্য। সমাজ বিজ্ঞান পঢ়ি আহিছোঁ। এতিয়া সেইবিলাক পাঠ আঁতৰাই দিলে, এতিয়া সেইবিলাক পাঠ আঁতৰাই দিয়া হ'ল। কিয়? তাৰমানে ফেডাৰেলিজিমৰ পৰা মানুহখিনিক আঁতৰাই পেলাই ওৱান নেশ্যন ওৱান কালচাৰ এই ধৰণৰ কথাক লৈ আহিব খুজিছে নেকি? সেইকাৰণে কৈছোঁ যে ফেডাৰেলিজিমৰ যিসকল সমৰ্থক, যিবিলাক ৰাজনৈতিক দল আঞ্চলিক মানে যুক্তৰাষ্ট্ৰবাদৰ সমৰ্থক, তেওঁলোকে কেতিয়াও স্বৈৰতন্ত্ৰ চলাব নোৱাৰে। আৰু যিসকলে ওৱান নেশ্যন ওৱান কালচাৰৰ কথা ক'ব, তেওঁলোক ফেডাৰেলিজিমৰ বিৰুদ্ধে থকা মানুহ, তেওঁলোক হ'ল ফেচিজিমৰ সমৰ্থক। আৰু তেওঁলোকে ফেচিজিমৰ সমৰ্থক নহয়, তেওঁলোক ফেচিজিমৰ প্ৰবক্তা। প্ৰকাৰান্তৰে আপুনি কাৰ কথা কৈছে বুজি পালোঁ বাৰু ময়ো। ছাৰ, এতিয়া কথা হ'ল, আজি প্ৰায় 10 বছৰ 2014 চনত বিজেপি আহিছিল গোটেই ভাৰতবৰ্ষত, অসমতো আহিল 2016 চনত। কেনেকুৱা, আপুনি এজন ৰাজনৈতিকভাৱে সক্ৰিয় আৰু লগতে জ্ঞান থকা মানুহ হিচাপে কেনেকুৱা, আপোনাৰ অসমৰ কথাই ক'লোঁ, অসমত যিটো 16 চনৰ পৰা বিজেপি আহিল, আহি কেনেকুৱা এটা আপোনাৰ ৰাইজৰ স্বাৰ্থ কেনেকুৱা ধৰণে পূৰণ কৰিব পাৰিছে, বা দেশখনৰ যুৱচামৰ আশা আকাংক্ষাক কেনেধৰণে তেওঁলোকে মানে সাকাৰ কৰিব পাৰিছে বুলি আপোনাৰ এটা অনুভৱ? সোণোৱাল চাহাবৰ চৰকাৰ আদি, শৰ্মা ডাঙৰীয়াৰ চৰকাৰ। কথাটো কি, আমি ভোট দিওঁ, 5 বছৰৰ মূৰে মূৰে ভোট দিওঁ, তৃণমূল পৰ্যায়ৰ পৰা ভোট দিওঁ, গাঁও পঞ্চায়তৰ পৰা ভোট দিওঁ। গাঁও পঞ্চায়তৰ সভাপতি, কাউন্সিলৰ, জিলা পৰিষদ, চহৰাঞ্চলৰ মানুহে পৌৰসভা, তাৰপিছত বিধানসভা, লোকসভা। অৰ্থাৎ এগৰাকী ভোটাৰে 5 বছৰত 5টা ভোট দিব লাগিব। 5টা ভোট দিব লাগিব। ভোট আমি কিয় দিওঁ? আমি প্ৰতিনিধিক নিৰ্বাচন কৰোঁ আমাৰ জনগণৰ মৌলিক সমস্যাবোৰ সমাধান কৰাৰ কাৰণে, প্ৰতিগৰাকী জনগণৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তাৰ কাৰণে। আৰু এই চৰকাৰবিলাকে এই জীৱন আৰু জীৱিকাৰ নিৰাপত্তা যদি দিব নোৱাৰে, তেতিয়া বিফল হয়। 2014 চনৰ পৰা 16 চনৰ পৰা অসমত 2016 চনৰ পৰা এতিয়ালৈকে প্ৰায় 9 বছৰ কাল অতিবাহিত হ'ল। এই সময়খিনিত এই যিখন চৰকাৰ, যিকেইটা দলৰ চৰকাৰ, এইকেইটা দলৰ চৰকাৰখনত আমি এটা কথা লক্ষ্য ৰাখিছোঁ, ডিজিটেল মাধ্যমটো উন্নত হৈছে। এইটো চৰকাৰৰ প্লাছ পইণ্ট। বাকী জনগণৰ মৌলিক সমস্যা কোনো ধৰণৰ সমাধান হোৱা নাই। তেওঁলোকে ক'ব ৰাস্তা ঘাট ভাল হৈছে, আৰু ৰাস্তা ঘাট ভাল কৰিবলৈকে তেওঁলোকক ভোট দিছে। তাত সেইবিলাক কথা ক'বলগীয়া কথা নহয়। মানুহৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা কেনেকৈ তেওঁলোকে দিব পাৰিছে? জীৱন আৰু জীৱিকাৰ নিৰাপত্তাটো এতিয়া নাই জীৱন আৰু জীৱিকাৰ নিৰাপত্তা। জীৱন কেনেকৈ, ধৰ আপুনি উদাহৰণ হওক। জীৱন এতিয়া প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ নিৰাপত্তা আছে নেকি? তেওঁ যদি ৰাতিপুৱা ওলাই যায়, তেওঁ সুস্থভাৱে তেওঁ ঘূৰি আহিবলৈ পাৰিবনে নোৱাৰে, তাৰ নিশ্চয়তা আছেনে নিশ্চয়তা? কথা ক'লে দেশদ্ৰোহ, কবিতা লিখিলে দেশদ্ৰোহ, ছবি আঁকিলে দেশদ্ৰোহ। এইটো কেনেকুৱা ধৰণৰ কথা? উদাহৰণ মই দিবলগীয়া নাই, আপোনালোকে গম পাব, বিভিন্ন উদাহৰণ ওলাই আছে। কোনোবাই অপৰাধ কৰিছে, অপৰাধৰ শাস্তি হ'ব আদালতত। আদালতে মৃত্যুদণ্ড দিয়ে, যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, আদালতে দিব, কাৰণ আমি আইন মনা মানুহ। অভিযুক্ত অপৰাধী যেতিয়া নিশা পুলিচৰ হাতৰ পৰা পলাবলৈ বিচাৰোঁতে যেতিয়া নিশা তাক এনকাউণ্টাৰ কৰা হয়, এইবিলাকতো ফেক এনকাউণ্টাৰ, অবৈধ। পলাব বিচৰা বুলি কোৱা হয়। তেওঁ অপৰাধী, মে বি হি ইজ এ ক্ৰিমিনেল হ'ব পাৰে, সেইটো আদালতত হেৰি হওক। আচ্ছা ছাৰ, হয়, মোৰ দৰে যুৱচাম বা বহুতৰ কথাবিলাক হ'ল আমাৰ কিয় ভাল নালাগিব যদি এজন মানুহে ডেকাই বা দুজন ডেকাই এজনী ছোৱালীক ধৰ্ষণ কৰি মাৰি পেলালে,
বা যিকোনো এগৰাকীৰ লগত অন্যায় কাম কৰি পেলাই মাৰি পেলালে কিবা কৰিলে সেই মানুহজনক সেই অপৰাধীজনক যদি গুলিয়াই মাৰি পেলোৱা হয় বহুত মানুহে সাধাৰণ মাজে মানুহে সমৰ্থন কৰিবই। স্বাভাৱিক কথা, সেই কথাখিনি সংবিধান তৈয়াৰী কৰি লওক, ভাৰতীয় আইন ব্যৱস্থাত সেই কথাবিলাক ঠিক কৰি লওক, সোমোৱাই লওক যে ধৰ্ষণ কৰাৰ পিছত, ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত, কোনোবা মানুহক হত্যা কৰাৰ পিছত সেই মানুহজনক ৰাজ্যভাৱে গুলিয়াই হত্যা কৰা হ'ব, তাত আইন আদালতে বাধা দিব নোৱাৰে, এইটো আইনত সোমোৱাই লওক। আইন আদালতত গ'লে যে ইমান বছৰে যে বেয়া এইটো আইন আদালতত যদি গৈ পেলাই যদি ইমান বছৰ লাগে, সেইটো দায়িত্ব তাৰ কাৰণে দোষী কি জনগণ নেকি, সাধাৰণ ৰাইজ নেকি? আইন আদালতটো ৰাষ্ট্ৰৰে অংগ, ৰাষ্ট্ৰযন্ত্ৰৰে অংগ। এখন ৰাষ্ট্ৰ হ'ব লাগিলে কি হ'ব লাগিব? তাত আইন আদালত থাকিবই। আইন আদালত ৰাষ্ট্ৰৰ অংগ, ৰাষ্ট্ৰই চলায়, চৰকাৰে চলায়। এইটো চৰকাৰৰ অৱহেলা, চৰকাৰৰ দোষ সেইটো। আইনত যদি পলম হয় 8 বছৰ লাগে, 10 বছৰ, 8 বছৰ নহয়, 8 দিনত শেষ কৰা সেই কামখিনি। ছাৰ কথাটো হ'ল কি, মই কি সুধিব খুজিছিলোঁ এতিয়া, এইটো আচ্ছা তাৰে ইম্পেক্টটো মই এইটো সংক্ষেপতে শেষ কৰিম। এই যিটো কি ক'লে এইটো ফেক এনকাউণ্টাৰ ৰাতি যে লৈ যায়, বিশেষকৈ আমাৰ যোৱা কেইটামান বছৰত ভালেখিনি অপৰাধী এইটো কৰা হৈছে, বিভিন্ন ড্ৰাগছৰ ক্ষেত্ৰতে হওক বা বিভিন্ন কিবা কিবি গম পাইছিলোঁ, আজি কেইদিনমান ধৰি এইটো হোৱা নাই। এইটোৰ মানে পাৰ্শ্বক্ৰিয়া কেনেকৈ হ'ব পাৰে? এইটো কৰা কিয় উচিত নহয়? এই যে মানে অপৰাধীক ধৰি লৈ যাই পেলাই ৰাতি গুলিয়াই দিয়া, এইটো কৰা কিয় উচিত নহয়? আইনৰ শাসন যদি সক্ৰিয় হয়, 100% সক্ৰিয় হয়, তেনেহ'লে এইখন দেশত সমাজত অপৰাধ কমি যাব। এটা ফেক এনকাউণ্টাৰ কৰাৰ পিছত, 2জনক কৰাৰ পিছত, 3জন